নমস্কাৰ, পোনপ্ৰথমে প্ৰশান্ত অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মন্দিৰ চাবলৈ গৈ আছোঁ। মোৰ ঘৰৰ ওচৰতে আছে, বেছি দূৰত নহয়, অকণমান দূৰ হয়। আপোনালোকক মন্দিৰটো আজি দেখাওঁ বুলি ভাবিলোঁ মই, তাকে ভিডিঅ' এটাকে বোলো বনাই দিওঁ। ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ত' গাইজ বলক এতিয়া বসন্তীখন লৈ ল'লোঁ, বসন্তী লৈ এপাক ঘূৰি আহোঁ। মন্দিৰটোকে আপোনালোকক দেখাম, আমাৰ ওচৰতে থকা মন্দিৰটো। চাই ভাল পাব, আপোনালোকো চাই ভাল পাব। ময়ো যোৱা নাই বহুত দিন, এপাক বোলো চাই আহোঁগৈ। 3 কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ আৰু। বিষ্ণুপুৰত আছে, আমাৰ সাপেখাতিৰে হয়। সাপেখাতি এখন গাঁও বিষ্ণুপুৰ বুলি কয়, বিষ্ণুপুৰৰ শ্যাম গাঁও। বুদ্ধ বিহাৰ মন্দিৰ। বৰ্তমান আমি আহি পাই গ'লোহি বিষ্ণুপুৰ আপোনাৰ বুদ্ধ মন্দিৰ, হয়তো দেখিবলৈ পাইছে। এতিয়া আমি বাহিৰৰ পৰা দেখাইছোঁ, বৰ্তমান আমি ভিতৰলৈ সোমাম এতিয়া। বলক এতিয়া আপোনালোকক হয়তো ভিতৰৰ পৰিৱেশটো দেখাই লওঁ। ভিতৰৰ পৰিৱেশটো চাই ভাল পাব আপোনালোকে, কি ধুনীয়া মন্দিৰ। এয়া আমি মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখাই দিছোঁ। এইবোৰ আপোনালোকে দেখিছে, যিবোৰ দেখিছে এইবোৰ চব পকাৰে বনোৱা হয়, চিমেণ্ট বালিয়ে দি বনোৱা। টিং লগোৱা নাই, ইয়াত ক'তো টিং নাই, আপুনি চাব পাৰে। এইবোৰ হাতী বনাইছে ধুনীয়া ধুনীয়া পকাৰে। সকলোবোৰ বস্তু পকাৰে হয়। কি ধুনীয়া ৰং কৰিছে। আনন্দ বুদ্ধ বিহাৰ, স্থাপিত 1919 চনত। বাহিৰৰ পৰিৱেশ বহুত ধুনীয়া, কিন্তু আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাব নোৱাৰিম। ভিতৰত এতিয়া মানে মিটিং হৈ আছে। এইটো দেখিছে নহয়, এইটো বনাইছে আপোনাৰ পকাৰে বনাইছে। পকাৰে কি ধুনীয়া বনাইছে চব। কি ধুনীয়া সাপ বনাইছে আপোনাৰ, পানী বুদ্ধ কি ধুনীয়াকৈ বহি আছে। এনেকুৱা মন্দিৰ হয়তো আপোনালোকে দেখিছে, কিছুমানে হয়তো দেখা নাই, সেইবাবে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বুদ্ধ মন্দিৰবিলাক আচলতে আপুনি যিমান জেগাত দেখিব এনেকুৱাই দেখিব, ধুনীয়া ধুনীয়া বস্তু বনায়। দেখিছে কি ধুনীয়া মিটিং বহাই পিনি কি ধুনীয়া বনাইছে, পকাৰে বনাইছে। পাৰিলে আপোনালোকে এপাক আহিব চাবলৈ ইয়ালৈ, চাই ভাল পাব নিশ্চয়। এখন তেওঁলোকৰ পতাকা হয়। কি ধুনীয়া ধুনীয়া ফুল আছে। কিমান ডাঙৰ মন্দিৰ দেখিছে, চাইনাত থকা নিচিনা লাগিব আপোনালোকক, এবাৰ আহি চাব ইয়ালৈকে। আৰু এটা মন্দিৰ আছে আপোনাৰ চফৰাই চলাপথাৰ বুলি কয়, তাত আছে এনেকুৱা এটা মন্দিৰ, বুদ্ধ মন্দিৰ। সেইটো আপোনাৰ বহুত ডাঙৰ মন্দিৰ।